সেই বন্ধটো আসলতে আমি কাৰ্বি সমাজে মানিছে সেই কোনো এটা নেতৃত্ব লোৱা সেইটো তেনেকুৱা নহয় কিন্তু আসলতে যিটো ঘটনা ঘটিছে বা যিটো প্ৰাণ হেৰাবলগীয়া হৈছে এটা দুখ প্ৰকাশ কৰিছোঁ সেই দুখ প্ৰকাশ আৰু লগতে আমি কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্যৰ পৰা আৰম্ভ কৰিব লাগে অসমৰ যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজিলৈকে এতিয়ালৈকে ৩-৪ দিন হৈছে সেই ঘটনা ঘটাৰ পাছত কিন্তু আজিলৈকে আচৰিত লগা কথা এটা মেঘালয়ৰ মুখ্যমন্ত্ৰী যদি দুখ প্ৰকাশ কৰিব পাৰে বা তেওঁলোকৰ প্ৰতিক্ৰিয়া যদি আমি দেখা পাওঁ কিন্তু আজি আচৰিত নিজৰ স্থান অসমত থাকি পেলাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই বিবাদক লৈ পেলাই যিজনৰ প্ৰাণ হেৰুৱাইছে যিটো ঘটনা ঘটিছে সেই ঘটনাক লৈ পেলাই কোনো এটা সৰু প্ৰতিক্ৰিয়া আজিলৈকে দেখা পোৱা নাই সেইটো লাজ লগা কথা আৰু সেইটো দুখ লগা কথা কি অসমত কি আমি কিমানবাৰ আমি প্ৰতিবাদ কৰিছোঁ ৰাজপথ উত্তাল কৰিছোঁ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে কাৰ্বি আংলঙৰ যিটো সীমা বিবাদ মেঘালয় আৰু অসমৰ যিটো সীমাৰ বিবাদ সেই বিবাদটো সেইটো স্থিৰ কৰিব লাগে সেইটো সমাধান কৰিব লাগে সেইটো আমি প্ৰতিবাদ কৰি আহিছোঁ আৰু যিটো দিয়া আৰু লোৱা নীতি যিটো গিভ এণ্ড টেক পলিচি সেই পলিচিৰ কাৰণে যিটো গোটেইখিনি ঘটনাও ঘটি আছে যি ইতিমধ্যে গোটেই অসমবাসীয়ে গম পায় বা গোটেই কাৰ্বি আংলংবাসীয়ে গম পায় যে সেই দিয়া আৰু লোৱা নীতি অৰ্থাৎ যিটো গিভ এণ্ড টেক পলিচি সেইটো বাতিল কৰিব লাগে বুলি সেইটো বাৰম্বাৰ আমি প্ৰতিবাদ কৰিছোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আলোচনা কৰিছোঁ আমি ধাৰণা দিছোঁ প্ৰতিবাদ কৰিছোঁ লাঠিৰ কোব খাইছোঁ কিন্তু আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ যিটো চৰকাৰ সেইটো আজিলৈকে মানিব বিচৰা নাই আৰু সেই যিটো চুক্তি এতিয়ালৈকে আছে আৰু বৰ্তমান যিটো যিসকলৰ প্ৰাণ হেৰাবলগীয়া হৈছে যিসকলৰ আঘাতপ্ৰাপ্ত হৈছে এই গোটেই ঘটনাৰ দায়ীটো হৈছে মই বেলেগক নকওঁ সেইটো হৈছে তুলিৰাম ৰহাঙৰ চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে সেই গোটেইখিনি ঘটনা ঘটিবলগীয়া হৈছে মূল দায়ীটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি কাৰ্বি সমাজৰ পৰা আকৌ পুনৰ কাৰ্বি সমাজৰ পৰা কাৰোবাৰ বা এজনে আকৌ প্ৰাণ হেৰাবলগীয়া হৈছে সেইটো অতিকৈ আমি দুখৰ বিষয় আৰু সেইটোত আমি যদি এনেকুৱা নহয় আগন্তুক দিনত সেই বিবাদটো তেনেকৈ চলি গৈ থাকিব আৰু আমি তেনেকৈ আমি প্ৰতিবাদ কৰি গৈ থাকিম যেতিয়ালৈকে সেই সমাধানখিনি যেতিয়ালৈকে নহয় যেতিয়ালৈকে সেই প্ৰতিবাদ সীমাৰ বিবাদৰ বিষয়টো লৈ পেলাই গিভ এণ্ড টেক পলিচি যেতিয়ালৈকে বাতিল কৰা নাই তেনেকৈ আন্দোলনখিনি মানে চলি থাকিব বা তেনেদৰে আমি মাতখিনি মাতি থাকিম সেইটো আজি